নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজি মাঘৰ বিহুৰ দিনা মোৰ অন্য এটা ভিডিঅ'লৈ আৰু সকলো চাগে ভালে আছে আৰু পোনপ্ৰথমতে সকলোলৈকে মাঘৰ বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ মই কৈ আছিলোঁ নহয় দুদিনমানৰ আগতে মানে এটা ভিডিঅ' বনাইছিলোঁ যে চেন্নাইত মাঘৰ বিহু পাতিছে বুলি সেই ৰিজৰ্টখনত আহি পালোহি এতিয়া বৰ্তমান ভিতৰত সোমাই কিনি যাব লাগিব কি হৈছে কি নাই হোৱা দেখাম বাৰু আমি দুটা পালোহি গৈ কিনে ভৰাই আহিম আৰু মোৰ লগৰ কিছুমান আহি আছে তেওঁলোককো আনিবলৈ যাম তাৰপিছত চাই হওক কি হ'ব কি নহ'ব চব দেখাই থাকিম এইফালে আৰম্ভ হৈ আছে লাহে লাহে মই অলপমান ঘূৰি ফুৰি চাইছোঁ কি হৈছে কি নাই হোৱা বোলে চক এখনে হয় বিহু য'ত পাতিছে নেকি একদম সাগৰৰ কিনাৰত হয় জেগাটো আপোনালোকে দেখিলে গম পাইছে চাগে এইফালে সাগৰখন আছে আৰু এইফালে আছোঁ আমি ইয়াতে হৈ আছে প্ৰগ্ৰেমবিলাক আগত গৈ কিনে দেখাই আছোঁ এতিয়া মহিলাসকলৰ টেকেলি ভঙা আৰম্ভ হ'ব আপোনালোকে দেখিবলৈ পাইছে পূৰা চকুটুকু বান্ধি দিয়া হৈছে উল্টা পুল্টাকে ঘোরা উল্টা পুল্টাকে না না উল্টা পুল্টাকে ঘোরা উল্টা পুল্টাকে ঘোরা উল্টা পুল্টাকে আকো এবার ঘোরা ও ঘোরা ঘোরাই থাকা আৰম্ভ হৈ গ'ল নো তুমি সিধাকে ঘোরালা দে এতিয়া আৰম্ভ হৈছে সুগন্ধি ওই গোলাপ ফুল মদমে জানানে নিবিচাৰে জাতিকুল ওই জান মোৰ জান তোমাকে হেলহত লৈ পলাই গুচি যাম তোমাকে হেলগহত লৈ পলাই গুচি যাম ফুল ফুল এগৰাকী বাইদেৱে ভাঙি দিলে টেকেলি এগৰাকী বাইদেৱে টেকেলি ভাঙি দিলে আমাৰ এইফালে খেলবিলাক লাহে লাহে চলি আছে আৰু তাৰপিছত আমাৰ বেলেগ এখন খেল আছে থোপা থোপে নাগৰ তলত ডাল ভৰি ফুলিছে ও জানমণি তুমিয়ে মোৰ কামনা বাসনা তুমিয়ে মোৰ হৃদয়ৰ বৰষা তুমিয়ে মোৰ জীৱনৰ গলি সৌখিদিনা বেলি পদ পানী অনা নৈ ৰেঘাত আমাৰ বন্ধুহঁতে এই চিৰা দৈ খাই আছে কেনেকুৱা লাগিছে খাই বঢ়িয়া নে আৰু আৰু সাগৰৰ কিনাৰত ভোগালী বিহু কেনেকুৱা লাগিছে ভাল লাগিছে নে বহাগলৈ বাৰ কি জানি নেচামে আৰু আমাৰ মনোজ দাই বহুত ধুনীয়াকে নাচি আছে কি হ'ব ভোগালী বিহু উৎসৱটো পাতিছে আমাৰ সাগৰৰ কিনাৰত একদম এইটোৰ নিচিনা আৰু আমাৰ ভাল খবৰ নাই অসম হয় আমি গোটেইবিলাক আজি লগ হৈছোঁ হয় হয় সুন্দৰভাৱে আমি উদযাপন কৰিছোঁ ধেমালি ফূৰ্তি ইয়াৰ পৰা অসমবাসী ৰাইজলৈও আমি ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ If I die, সকলো
সকলোকে শুনো মৰম বিনা কালনো পায় আছে পাছাই সকলো বুজিও বুজি নাপায় এইফালে যায় সেইফালে যায় সকলোকে শুনো মৰম বিনা কালনো পায় আছে পাছাই সকলো বুজিও বুজি নাপায় आगे रंग जाने है सब है रुपया फुकरा है ना शुक्रा पर दिल का अच्छा है ये दिल मेरा পাপালো সুতালো দুপরিয়া নিজানো ফুল গামোচা বহিলা দেখিলো তাতৰ পাতত সেইখনি গামোচা নিলিখিলে কপালত সৰু চৰাই তোমাৰ মাতে চলি যায় নাম মাটি দৰাতে হাত কঠিয়া দলিয়া বোকা পালি পালি ঢপলিয়া আহিছিলি তই দেখা যান ঢলা দি আছিলো আছে যদি কোন কৈছো ৰবা ক'ত কোন নাথানি পাই
বিহুটো খতম হ'ল হা বিহুটো খতম হ'ল শুনা মানুহকেইটা মাৰি হা অসম সমিতি চেন্নাইয়ে যি নেকি ভোগালী উৎসৱ পালন কৰিলে আজি চেন্নাইত সুদূৰ অসমৰ পৰা আহিও আমাৰ যি নেকি অসমীয়াৰ কৃষ্টি সংস্কৃতি সেইখিনি বজাই ৰাখিবলৈ সক্ষম হৈছে তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ ভৱিষ্যতৰ দিনত আজি যেনেকৈ হৈছে ভৱিষ্যতৰ দিনত আৰু যাতে ভাল হ'ব তাৰ বাবে কামনা কৰিছোঁ সকলোৰে আশীৰ্বাদত ইমানখিনি যে হৈছেগৈ আৰু প্ৰৱাসী অসমীয়া আমাৰ চেন্নাইত বহুত আছে তেওঁলোককো অসম সমিতি চেন্নাইৰ লগত যোগাযোগ কৰিবলৈ মই এই ভিডিঅ'টোৰ জৰিয়তে অনুৰোধ জনাইছোঁ আৰু সকলোৱে মিলিজুলি আমাৰ যি নেকি অসমৰ কৃষ্টি সংস্কৃতি আৰু এখোজ আগবঢ়াই লৈ যাব পাৰোঁ তাৰে মানে কামনা কৰি মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ জয় অসম।